खुलुमबाय बयखौबो बे समाव आङो सानैसो राजनीति दैदेनगिरिफोरनि सुंद' बिबुंथिनाय भिडिअ क्लिप्स लानानै फैलायबाय सिलिगुरियाव थानाय बड'लेण्ड गेस्ट हाउसखौ दानि सरकारा रिफायरिं खालामनायाव 12 कोटी रां खरसा जादों होननानै फोरमायनायनि सायाव बिटिसिनि बारग' चिफ मानाव गेदेर हाग्रामा महिलारि बिथाङा माखासे खेंफोरथि होदों। मानाव गेदेर हाग्रामा महिलारि बिथाङा बुंदों सिलिगुरियाव थानाय बड'लेण्ड गेस्ट हाउसखौ बानायनायाव 3 कोटी रांल' खरसा जादोंमोन होननानै मानाव गेदेर हाग्रामा महिलारि बिथाङा खौरांगिरिनि सिगाङाव रोखायै फोरमायना होनायखौ बे समावहाय नुनो मोननाय जादों। नाथाय दानि सरकारा सिलिगुरियाव थानाय बड'लेण्ड गेस्ट हाउसखौ रिफायरिं खालामनायाव बोरै 12 कोटी रां खरसा जानांगौ होननानै मानाव गेदेर हाग्रामा महिलारि बिथाङा खौरांगिरिनि गेजेरजों सोंलु खालामदों। गेस्ट हाउस तो आमी 3 कोटी दी गेस्ट हाउस बनाइছে सिलिगुरि 12 कोटी रिपेयारिंग इटु किबा हल এইবিলাক কাজলটো চাব লাগিব ওয়ালটো চাব লাগিব ওয়াল বিলাক মাৰ্বলত দিছে না ইটাদি ওয়াল বনাইছে আৰু সেই চকীবিলাক চাব লাগিব সোনা না হীৰাৰ আৰু গাজাল বিলাক চাব লাগিব এটো হীৰা না সোনাৰ গাজাল তেতিয়াহে মিলিব। নাই এইটো মিত্ৰতাটো ইহঁতৰ মিত্ৰতাটো আজিলৈকেও আছেতো ভাঙা নাই এইটো ইহঁতৰ কথা আমাৰতো ক'ব লগা একো নাই। আমি বিপিএফে আগৰ পৰাই অকলে খেলি আহিছো আৰু এইবাৰো আমি বিটিসি নিৰ্বাচনত মিত্ৰতা থাকে তেনেহলে নাই প্ৰতিহত কৰিব যেহেতু কেইবাবাৰো এই টিমে পৰাজিত হৈছে বিপিএফ। নাই এইবাৰ বিটিসি ইলেকশ্যনটো অলপ বেলেগ ধৰণত হ'ব। ইহঁতে মিত্ৰতা হয় নহয় ইহঁতৰ কথা আমাৰ ক'ব লগা একো নাই কিন্তু মিত্ৰতা হ'লেও আমাৰ বিপিএফ দলে একো ক্ষতি নহয়। আজিৰ দিনত আমি বিপিএফে চৰকাৰ বনাই আছে আৰু বিপিএফ দলে 1 নম্বৰ পজিশনত আছে বিটিসি ক্ষেত্ৰত আৰু 2 নম্বৰ পজিশনত আছে বিজেপি 3 নম্বৰতহে ইউপিএল। মুঠতে বিপিএফ দলৰ পজিশনটো খুব ভাল। আমি এইবাৰ চৰকাৰ বনামে। বিটিআৰ চুক্তি 5 বছৰ হ'ল একো হোৱা নাই। বিটিআৰ চুক্তি 5 বছৰ হ'ল একো কাম কৰিব পৰা নাই বা একো নতুন বস্তু কৰি পেলাই দেখাব পৰা নাই প্ৰমোদ বড়াই মুঠতে নষ্ট শেষ। এপ্ৰিলত হ'বলগীয়া আছিল নিৰ্বাচন কিন্তু এপ্ৰিলত হ'বলগীয়া আছিল এতিয়াও অফিচিয়েলি ঘোষণা হোৱা নাই। আমি শুনিছো যে এপ্ৰিল মাহত পঞ্চায়ত নিৰ্বাচন হ'ব ইয়াৰ পিছত বিটিসি ইলেকশ্যন হ'ব বুলি আমি এনে শুনি আছো। গেষ্ট হাউসটো আমি 3 কোটি দি গেষ্ট হাউস বনাইছে সিলিগুৰি 12 কোটি ৰিপেয়াৰিং ইটু কিবা হল এইবিলাক কাজলটো চাব লাগিব ওয়ালটো চাব লাগিব ওয়াল বিলাক মাৰ্বলত দিছে না ইটাদি ওয়াল বনাইছে আৰু সেই চকীবিলাক চাব লাগিব সোনা না হীৰাৰ আৰু গাজাল বিলাক চাব লাগিব এটো হীৰা না সোনাৰ গাজাল তেতিয়াহে মিলিব। কালি ইতিমধ্যে মুখ্যমন্ত্ৰী কোকৰাঝাৰত ঘোষণা কৰিছে যে এপ্ৰিলত ইলেকশ্যন নহয় ছেপ্টেম্বৰত হ'ব বিটিসি ইলেকশ্যন। নাই ছেপ্টেম্বৰত হয় না এপ্ৰিলত হয় এইটো গভৰ্ণমেণ্ট অফ আসামৰ বা ইলেকশ্যন কমিশ্যনৰ কথা। মুঠতে 2025 ভিতৰত নিৰ্বাচন হ'ব বাস। रायजोफोर नोंथांमोना खोनाखाबाय नङा होमबा बिथाङा मा बाथ्रा फोरमायदों। रायजोफोर दाना फैदों इमानुएल मुसाहारि बिथाङा खौरांगिरिनि सिगाङाव मा बिबुंथि होदों बिथांनि सुंद' बिबुंथिनाय भिडिअ क्लिप्सखौ नोंथांमोना नायनानै लाबोदो। আৰু কোনোবা আহৰ চান্স আছে নেকি ইউপিপিএলৰ পৰা? আহিব ইউপিপিএলৰ পৰা বহুত আহিব কথা পাতি আছে। প্ৰমোদ বড়াই চকী উদ্ধাৰ কৰিব পাৰিব নোৱাৰে 25ত? নট পচিবল। একেতৰ নিজাববীয়া বুলিলে একো নাই। প্ৰমোদ বড়োক মই অতি কিবাৰে মই মানে ঘনিষ্ঠতাভাৱে একেতৰ লগত কাম কৰিছিলোঁ কিন্তু এটাও শব্দ মানে এটা মানে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই। আউট অফ 10 0 কমে চাওক আপোনালোকে এতিয়া ডিপাৰ্টমেণ্টটো হ'ল আকৌ গুচি গ'ল তাৰপিছত ফাণ্ড স্পেণ্ড কৰিব পৰা নাই। ৰেভিনিউ জেনেৰেশ্যন 0 নিজাববীয়া 1 পইচাও জেনেৰেট কৰিব পৰা নাই। যে ইয়াত কি কৈছিলে এখেতসকলে নহয় জানো? এখেতসকলে মেনিফেষ্টো দেখা পাইছে নাই আপোনালোকে? যি আছিলে দুৰ্নীতি নিবাৰণ কৰিম বুলি কৈছিলে নহয় জানো? দুৰ্নীতিটো এটা পাৰ্চেণ্টেজৰ কথাটো নকওঁৱেই মই নাভূত নাচলত আৰু। ছেকেণ্ড থিংটো হ'ল যেনিবা প্ৰতি সপ্তাহত জনতা দৰবাৰ না কিবা এটা আছিল। জনতা দৰবাৰ দিছে না নাই? ৰাইজতে বিচাৰি নাপায় ক'ত থাকে ক'ত নাথাকে। থাকিল আকৌ মানে একেসকলে যিবিলাক স্কিম দেখুৱাইছে মেনিফেষ্টত এইটো ষ্টেট লোৱা চেণ্ট্ৰেলৰ যিটো কানেক্টিভিটিৰ ৰাস্তা বনোৱা
যেনিবা আকৌ বদলেণ্ড আৱাস যোজনা বনাম বুলি কৈছে, এইবিলাকতো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগত খাপ খুৱাইছে একেসকলে। নিজাববীয়া দেখাইছে, কিন্তু প্ৰকৃততে নিজাববীয়া একো ফাণ্ড স্পেণ্ড কৰা নাই। এইটো প্ৰধানমন্ত্ৰী আৱাস যোজনা। গতিকে পাব্লিকক মিছলিড কৰিছে। ঠিক তেনেকৈ যিমানবিলাক BTR ৰেকৰ্ড আছিল, আপোনালোকে জানি পেলাই আচৰিত হ'ব। BTC একৰ্ডত আমি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল পালোঁ। সেই কাউন্সিলৰ যিটো সংবিধান সংশোধন হ'লে সংশোধিত সংবিধান মতে BTC গঠন কৰা হ'ল। গতিকে কাৰ্বি আংলঙো বিচাৰিলে, ডিমা হাছাও বিচাৰিলে যে এমেণ্ডমেণ্ট আনিব লাগে, আমাৰো টেৰিটৰিয়েল কাউন্সিল বনাব লাগে। কিন্তু BTR কাউন্সিলৰ আকৌ সেই টেৰিটৰিয়েল কাউন্সিল ৰিজনেলটো ডাঙৰ না টেৰিটৰিয়েল ডাঙৰ। টেৰিটৰিয়েল কাউন্সিলৰ অধীনত আকৌ 4টা আমাৰ ৰিজনেল বনাব পৰা যায়। ৰাভাবিলাকক দিব পৰা যায়, এটা কোনোবা কিবা দিব পৰা যায়, কিন্তু টেৰিটৰিয়েল কাউন্সিলৰ কথা। গতিকে চাওক আজি যে কি ক'ম আৰু কিবা ভৱিষ্যত পৰিকল্পনা কিবা আছে কাৰোবাৰ লগত? পৰিকল্পনা মানে ৰাজনীতিক হিচাপে যোগাযোগ মানে গণতন্ত্ৰ বৰ্তি থাকিব লাগিলে শক্তিশালী মানে অপজিশ্যন থাকিব লাগে। সেই অপজিশ্যনৰ দায়িত্ব আমি পালন কৰি আছো এতিয়া, আৰু সেই দায়িত্বটো আমি পালন কৰি এলায়েন্সৰ কথা কিবা ভাবিছে? ভাবা নাই। 25ত চৰকাৰ হ'ব বিপিখন নিশ্চিত। যিবিলাক পলিটিকেল পাৰ্টি আছে, একেসকলৰ মূল উদ্দেশ্য থাকে চৰকাৰ গঠন কৰা, নহয় জানো? চৰকাৰ গঠন নকৰে এনেই ইলেকশ্যন খেলিছিলোঁ নহ'ব ন। কৰিব পাৰা নোৱাৰাটো বেলেগ কথা। এতিয়া লাগে বুলি ক'লে আহি গ'লো, নহয় জানো? এটা সময়ত নালাগে বুলি কৈছিলোঁ। নিজৰে পাৰ্টি। আৰু কোনোবা অহাৰ চান্স আছে নেকি UPPৰ পৰা? আহিব UPPৰ পৰা বহুত আহিব। কথা পাতি আছে। প্ৰমোদ বৰাই চকী উদ্ধাৰ কৰিব পাৰিব নোৱাৰে 25ত? নট পচিবল।